আসসালামু আলাইকুম। আজি জলফাই পোৰা পিটিকা আৰু মাছৰ জোল বনালোঁ। মাছৰ টেঙা জোল অলপ বেলেগ ধৰণে। আহকচোন আমি কেনেকৈ বনালোঁ চাওঁ। যিসকলে বনোৱা নাই বনাই চাব। এয়া মই মাছখিনি ধুনীয়াকৈ এনেদৰে ধুই কমকৈ ল'লোঁ। আমি মানুহ কম বাবে 1 পিচ লৈ লৈছোঁ। পিঁয়াজ, নহৰু আৰু কৰ্দৈখিনি অলপ পাতল পাতলকৈ কাটি লৈছোঁ। এয়া বিলাহীখিনিও মই পাতল পাতলকৈ কাটি মাছখিনি ফ্ৰাই কৰি ল'লোঁ। এইফালে মই পিঁয়াজখিনি ভাজি থাকোঁতে ইয়াত বগা সৰিয়হ আৰু তিল দি দিছোঁ। এইটো আপোনালোকে মিছ নকৰিব, দিব খাবলৈ বহুত সোৱাদ লগা হয়। হালধি, জিৰা গুড়ি, জালুকৰ গুড়ি, ধনিয়া গুড়ি গোটেইখিনি মছলা দি এয়া মই এইখিনি হালধিও দিছোঁ মিডিয়ামত, কাৰণ ইয়াত বিলাহী থাকিব যিহেতু ৰং উঠিবই। এয়া আলু, সৰু আলু হয়, অলপ অলপ বাকলি ৰাখি ভালদৰে ধুই আমি বাকলি ৰাখি খাবলৈ সোৱাদ পাওঁ। সৰু আলুটোৰ, ডাঙৰটোৰ নহয়, সৰুটো অলপ অলপ বাকলি ৰাখিলে খাবলৈ ভাল লাগে। সকলোৰে মুখৰ টেষ্ট বেলেগ বেলেগ হয়, কিছুমানে বাকলি থাকিলে খাব ভাল নাপায়। সৰু আলুটো ৰখা হয়, ডাঙৰ আলুটো কাটি দিয়াই হয় সকলো বাকলি। এয়া সিজি যোৱাত ইয়াত মই কৰ্দৈখিনি দি দিলোঁ। কৰ্দৈখিনি চাওকচোন ধুনীয়াকৈ পাতল পাতলকৈ কাটি লৈছোঁ। তেনেদৰে কাটি দিব, সোনকালে সিজি যাব। এয়া এতিয়া উতল আহি আছে, সেইফালে ঢাকনি দি এইখিনি মই পিটিকা কৰি ল'ম। বহুত টেষ্টি হয়, সিজিয়ে গৈছিল। সেইফালে মই পিটিকাৰ বাবে সেইখিনি ৰেডি কৰিলোঁ। ইয়াত মই এতিয়া মাছখিনি দি দিম। এয়া মাছখিনি দিয়াৰ পিছতো ধুনীয়াকৈ উতল আহিব দিছোঁ। এয়া চাওকচোন ধুনীয়াকৈ উতল আহিছে। ইয়াত মই এতিয়া ধনিয়া পাত দিছোঁ। বিলাহী, কৰ্দৈ আৰু সৰিয়হ, তিল গোটেইখিনি মিক্সত তৰকাৰীখন বহুত সোৱাদ লগা হয়, টেঙা জোলখন। এয়া এইফালে জলফাইৰ পিটিকাও হৈ গ'ল। এয়া চাওকচোন পুৰি ল'লে বহুত টেষ্টি লাগে, বেলেগ সোৱাদ এটা আহে। এয়া এইফালে আমাৰ টেঙা জোল হৈ গ'ল, এইফালে পিটিকাও হৈ গ'ল। আপোনালোকে এনেদৰে বনাই চাব। আৰু যদি মোৰ ৰেচিপিবোৰ ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।